মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাইছোঁ মই অসমবাসী আজি মই আছোঁ নলবাৰীত এখন সৰু গাঁৱত আছোঁ আজি মাঘ বিহুৰ আৰু মই এনেকৈ প্ৰত্যেক বছৰে মই বয়সস্থ মোৰ আইতা আছে মই আশীৰ্বাদ বিচাৰোঁ মোৰ আইতা খুব অসুস্থ হৈ পৰি আছে মই তেখেতৰ আশীৰ্বাদ বিচাৰিছোঁ অলপ আইতা বহুত অসুস্থ হৈ আছে গতিকে বিহুৰ মই আশীৰ্বাদ বিচাৰিছোঁ যাতে আইতাও আৰু ভালে থাকক কিছুদিন আৰু সমূহ ৰাইজক মই মোৰ ফালৰ পৰাই মই কৃষ্ণৱতী চেনেলৰ পৰাই মই অসমবাসীক মই আন্তৰিক শুভেচ্ছা আৰু মোৰ আৰু আইতা এজনী আছে মই আইতাৰ পৰা তেখেতৰ পৰা মই আশীৰ্বাদ বিচাৰিম এয়া জ্যেষ্ঠ আমাৰ আইতা মোৰ গাঁৱৰে আইতা হয় আইতা কি ক'বা মাঘ বিহুৰ উপলক্ষে আৰু অনেক এটা দিনবোৰ কেনেকৈ যায় মাঘ বিহু আৰু ভালে যাব গেল দিনটো গেলি আৰু গেলে মাঘ বিহু আইতা মোৰ গাঁৱৰ হয় মোৰ জ্যেষ্ঠ বয়সস্থ মই প্ৰতি বছৰে আইতাৰ পৰা আশীৰ্বাদ বিচাৰোঁ এনেকৈ মই গৈ থাকিম আৰু মোৰ অসমবাসীকো মোৰ শুভেচ্ছা থাকিল ভোগালী বিহুৰ ধন্যবাদ মোৰ লগত আছে মোৰ গাঁৱৰ আৰু বয়োজ্যেষ্ঠ মোৰ খুৰা হয় খুৰাৰ পৰা মই আশীৰ্বাদ বিচাৰিম খুৰা আজি মাঘ বিহু কিবা ক'বা নেকি মই নকওঁ মাথা কিনিব লাগিব খুৰা অসুস্থ হৈ আছে আজি কেইবাদিন ধৰি বহুত অসুস্থ হৈ আছে গতিকে খুৰাই ক'ব খোজা নাই আজি আৰু অসমবাসীক শুভেচ্ছা এটা দি দিয়া মোৰ ইউটিউব চেনেল বা কৈ দিয়া কৃষ্ণভাতী চেনেল ভগৱানে আশীৰ্বাদ দিছোঁ তোমাক মোৰ চেনেলটো খুৰা বহুত অসুস্থ হৈ আছে সেইকাৰণে কথা ক'ব বিচৰা নাই মোৰ খুৰাৰ ফালৰ পৰাই মোৰ খুৰাক আশীৰ্বাদ কৰিছোঁ যাতে আৰু থাকক ভালে থাকক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ খুৰা যাতে ভালে থাকে ধন্যবাদ মেজি হয় মই মেজিৰ ওচৰত মই বয়োজ্যেষ্ঠ আমাৰ আহিছে গাঁৱৰ পৰাই এনেকৈ আশীৰ্বাদ বিচাৰি আছোঁ বয়সস্থৰ পৰাই আশীৰ্বাদ দি মোৰ গাঁৱৰ হয় সুস্থ হৈ আছে গতিকে আজি আমাৰ মেজি জ্বলাব আহিছে আমাৰ এনেকৈ প্ৰত্যেক গাঁৱৰে 2019 বৰ্ষৰ মাঘ বিহু উপলক্ষে আমাৰ মেজিৰ ওচৰত মেজি জ্বলাবলৈ আমাৰ ৰাইজ প্ৰস্তুত হৈছে গতিকে মই সকলোকে আশীৰ্বাদ জনাইছোঁ সকলোৰে এই বছৰটো ভালে কুশলে যাওক এই মোৰ কামনা আৰু কিবা ক'ব লাগিব না এনেকৈ খুৰা এনেকৈ চব অসমবাসীলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ধন্যবাদ মেজি আৰু আমি অলপ খন্তেক পিছতে আমি মেজিটো জ্বলাম আমাৰ বয়োজ্যেষ্ঠ আমাৰ খুৰাবিলাক আহি আছে আৰু আমাৰ উপস্থিত হৈছে আমাৰ খুৰা আহিছে আমাৰ খুৰাৰ পৰা মই আশীৰ্বাদ বিচাৰিম আশীৰ্বাদ দি কি কওঁ হেৰি নাই ভোগালী বিহুত আৰু মোৰ খুৰা হয় খুৰা আমাৰ ভোগালী বিহু মাঘ বিহুৰ আজি অসমৰ এখন ঐতিহ্যপূৰ্ণ ঠাই নলবাৰী জিলাৰ অৰৰা গাঁৱৰ আমাৰ সূতাৰ চুবা আৰু দুৱেৰী চুবাৰ উদ্যোগত এই ভোগালী বিহুৰ জৰিয়তে আমি এইটো মেজি বনাইছোঁ আমাৰ কৃষ্ণ ভাইটিৰ চেনেলৰ যোগেদি মই সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ এই উপস্থিত থকা ভাইটি ভণ্টিসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ বয়োজ্যেষ্ঠ এজন আছে তেখেতে অকণমান ক'বই ভোগালী বিহুৰ সম্পৰ্কে
আজি অসমৰ এই ভোগালী বিহুটো লাহে লাহে নাইকিয়া হোৱাৰ উপক্ৰম হৈছে। সেইকাৰণে আমি এটা নতুন উদ্যোগেৰে আমি এই ভোগালী বিহু উদযাপন কৰিবৰ কাৰণে আমি এটা পদক্ষেপ লৈছোঁ। অহা বছৰ আমি এই জাগাতে এখন নতুন উদ্যমেৰে আমি ভোগালী বিহু উদযাপন কৰিম বুলি ভাবিছোঁ। আৰু এই চেগতে মই সমূহ ৰাইজক বা অসমবাসী ৰাইজক এই ভোগালী বিহুৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এনেকৈ বয়োজ্যেষ্ঠ মানুহবিলাক ওলাই আহক, খুৰাবিলাক ওলাই আহক, এনেকৈ আমি পুঁজি বনাব লাগে, আমাৰ ঐতিহ্যটো ৰাখিব লাগে। আমাৰ এইখিনিকৈ মই অসমবাসীক মোৰ কৃষ্ণবাদী চেনেলৰ যোগেৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল।
নমস্কাৰ, মোৰ নাম শ্ৰী অতুল কলিতা। মই আজি নলবাৰী জিলাৰ অৰৰা গাঁৱত আছোঁ। কৃষ্ণ ভাইটিৰ চেনেলত থ্ৰুদি মই ভোগালী বিহুৰ সকলো ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ, মই পলাশ কলিতা। মই অৰৰা জিলাৰ এটা বাসী। আজি আমি চবেই ইয়াতে ওলাই আহিছোঁ ভোগালী বিহু আনন্দ ল'ব, চেলিব্ৰেট কৰিবলৈ। আমি আমাৰ সংস্কৃতিটো বাচাই ৰাখিব লাগে, ত' আমি চবেই চেলিব্ৰেট কৰি থাকিব লাগে এনেকৈ। আমি আৰু মোৰ ফালৰ পৰা চব অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা। আৰু মই কৃষ্ণ ভাইটি চেনেলৰ থ্ৰুদি চবকে মানে ভোগালী বিহু চেলিব্ৰেট কৰিবলৈ এটা প্ৰস্তাৱ ৰাখিছোঁ। আৰু আমি সদায় এনেকৈ চেলিব্ৰেট কৰি থাকিব লাগে আমাৰ সংস্কৃতি। লাইক কৰিব, ছাবস্ক্ৰাইব বাটনটো নাপাহৰিব প্ৰেছ কৰিবলৈ। আৰু আপোনালোকে এনেকৈ ভাল ভাল ভিডিঅ'বিলাক পাই থাকিব সদায়। চ' প্লিজ ছাবস্ক্ৰাইব কৃষ্ণ ভাইটি চেনেল, আৰু সদায় এনেকুৱা ভাল ভিডিঅ'জ পাই থাকিব। ধন্যবাদ। মোৰ নাম অনামিকা কলিতা। মই আজি ইয়াৰ ভোগালী বিহুৰ মেজিৰ ওচৰত আশীৰ্বাদ ল'ব আহিছোঁ। কৃষ্ণ ভাইটিৰ ইউটিউব চেনেলৰ জৰিয়তে মই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। প্লিজ চেনেলটো লাইক কৰক। ভালকে